হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল নিহাৰিকা ব্লগ। সকলোৱে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱা ছোৱালী স্কুল থ'বলৈ ওলাইছোঁ। ছোৱালী স্কুললৈ থৈ মেডিকেল গৈ আছোঁ। এয়া মেডিকেল আহি পালোহি। মোৰ 7 মাহ প্ৰেগনেঞ্চি চেকআপ আছে আজি। বাহিৰে বিশাল মাৰ্কেট সোমালোঁ। ছোৱালীজনীলৈ চেণ্ডেল আৰু সৰু সুৰা বস্তু কেইটামান ল'বলৈ আছিল, তাকে নিবলৈ আহিছোঁ। ঘৰ আহি পালোহি। এয়া আমাৰ লুনাই দেখি পূৰা জঁপিয়াইছে। এয়া বজাৰৰ পৰা ছোৱালীজনীলৈ স্পৰ্টিং এটা, মোলৈ 2টা ঘৰতে পিন্ধিবলৈ। এতিয়া ডাঙৰ স্পৰ্টিং দৰকাৰ হয়। কাপোৰবোৰ চব সৰু হৈ গৈছে, টাইট। আৰু এই ঘৰত পিন্ধিবলৈ চেণ্ডেল 2যোৰ লৈ আহিছোঁ। অকণমানিজনীলৈ গামলা এটা। এয়া আমাৰ অকণমানিজনীক মাকে মালিচ কৰিছে। তাই খুব ভাল পায় মালিচ কৰিলে, খুব হাঁহিছে আইঅ'। আৰু এতিয়া মাকে তাইক গা ধুৱাই দিব। এইফালে বেটিও ঘৰ আহি পালেহি। সকলোৱে মোক আশীৰ্বাদ কৰিব এই দিনকেইটা ভালদৰে পাৰ হ'বলৈ। আজিলৈ ইমানতে সামৰিছোঁ।